নমস্কাৰ বন্ধুসকল, ইয়া পাছৱৰ্ডৰ ইউনিট 2 আন অধ্যায়ৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাক উৎসাহ দিবলৈ লাইক আৰু কমেণ্ট কৰক। ড্ৰাফ্টমেন কাক বোলে? উত্তৰ, যিজন কলাকাৰে ইলেক্ট্ৰনিক অংকন কৰে। অংকন কি? উত্তৰ, অংকন হৈছে দৃশ্যমান কলাৰ এটা গঠন। অৰিগেমি কোন দেশৰ শৈলী? উত্তৰ, জাপান। কোলাজ কি ভাষাৰ শব্দ? উত্তৰ, ফৰাচী। কোন ঠাইত ৰংগলীক মানদনা বুলি কোৱা হয়? উত্তৰ, ৰাজস্থান। পেষ্টেল মাধ্যমৰ বিষয়ে প্ৰথমে কোনে উল্লেখ কৰিছিল? উত্তৰ, লিওনাৰ্ডো দা ভিঞ্চি। ভাৰসাম্যক কেইটা ভাগত ভাগ কৰা হয়? উত্তৰ, দুটা। তৈল পেইণ্টিং প্ৰথমে ক'ত ব্যৱহাৰ কৰা হৈছিল? উত্তৰ, উত্তৰ ইউৰোপ। কাগজ কটাৰ ভাৰতীয় কলা কি বুলি কোৱা হয়? উত্তৰ, চেংজি। জীৱনৰ লক্ষণ কিহে প্ৰদৰ্শন কৰে? উত্তৰ, তৰংগবাচক ৰেখা। নান্দনিক আকৰ্ষণ কিহে প্ৰদান কৰে? উত্তৰ, বক্ৰৰেখা। উলম্ব ৰেখাই কিহৰ প্ৰদৰ্শন কৰে? উত্তৰ, আয়তন। পানী ৰঙৰ সৈতে আঙুলি পেইণ্টিঙৰ আৱিৰ্ভাৱ প্ৰথমে ক'ত হৈছিল? উত্তৰ, চীন।